Hey friends, পাৰ হৈ গ'ল ছেকেণ্ড মিনিট ঘণ্টা দিন সপ্তাহ মাহ এই সকলোবোৰ পাৰ হৈ গ'ল আকৌ 2018 ৰ পৰা 2019 হৈ গ'ল কিন্তু আপোনালোকে মোক এটা হ্যাপি নিউ ইয়াৰ বুলি কমেন্ট নকৰিলে না বাৰু এইবোৰ বাদ দিয়া 2019 চনৰ শুভেচ্ছা আপোনালোকক জনালো পিছে মই ইউটিউবত ইমান দিনে ভিডিও আপলোড নকৰাৰ কাৰণটি হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষা হয় হায়াৰ সেকেন্ডাৰী এক্সাম কিন্তু আপোনালোকে মোক নহুধিবা দেই যে এক্সাম কেনেকুৱা হ'ল নো নেভাৰ নো 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 দাদা আপোনাৰ এক্সাম কেনে হ'ল নানা হেৰুপক ভাৰত আৰু পাকিস্তানৰ মাজত যে ঘটনা হৈ আছে সেইবিলাক খবৰ ৰাখিছা নেকি নিশ্চয় তাৰ বিষয়ে আজি এই ভিডিঅ'টিত আলোচনা কৰিম পুলৱামা কাণ্ডৰ পৰা ভাৰতৰ সকলো টিভি চেনেলত মাত্ৰ এটাই খবৰ যে ভাৰত পাকিস্তানৰ মাজত বিতৰ্ক গতিকে মই ভাবিলো যে এই সম্বন্ধে এটা ভিডিঅ' বনোৱা হোক নে কি কয় বন্ধুসকল সেইবাবে আজিৰ এই ভিডিঅ'টোত এই সম্বন্ধে আলোচনা কৰিম তেন্তে বলক আৰম্ভ কৰিম পুলৱামা কাণ্ড ইন 14 ফেব্ৰুৱাৰী 2019 বৃহস্পতিবাৰে লেথাপৰা নামৰ ঠাইত যেটো পুলৱামা জিলাৰ এখন ঠাই আত্মঘাতী বোমাৰে এখন CRPF কঢ়িওৱা বাছত আক্ৰমণ হৈছিল এই আক্ৰমণত এতেকাৰজন আছিল আদিল আহমেদ দাৰ যিজন জেইছ-ই-মহম্মদৰ সদস্য আছিল আৰু এই ঘটনাত 44 জন CRPF জোৱান শ্বহীদ হৈছিল আসলতে CRPF জোৱান কঢ়িওৱা বাছবোৰ গৈ আছিল আৰু তেতিয়াই সেই আত্মঘাতী বোমা কঢ়িওৱা গাড়ীখন আহি এখন CRPFৰ বাছত খুন্দা মাৰিলে আৰু সেই আত্মঘাতী বোমা কঢ়িওৱা গাড়ীখনত প্ৰায় 300 কেজি ওজনৰ বিস্ফোৰক আছিল কল্পনা কৰা কেনেকুৱা হ'ব পাৰে সেই দুৰ্ঘটনাটো সেই শহীদ জোৱান কেইজনৰ আত্মাই যেন শান্তি পায় बेटी पुकारे पापा तुम कहाँ चले गए मम्मी दादी दादा सब रोते हैं तुम कहाँ गए लौटाएंगे आप जल्दी ऐसा कहकर कहाँ गए সঁচাকৈ এক হৃদয় বিদাৰক ঘটনা আৰু এই এখনে সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণ নাছিল বহু আগৰে পৰা পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে ইণ্ডিয়াৰ আক্ৰমণ কৰি আহিছে আৰু এই ঘটনাৰ 12 দিন পিছত 26 ফেব্ৰুৱাৰী ৰাতিপুৱা প্ৰায় 3:30 মিনিটত ভাৰতৰ 12খন মিৰাজ 2000 বিমান গৈ পাকিস্তানত 3:45 মিনিটত বালাকটত 3:48 মিনিটত মুজাফাবাদত আৰু 3:58 মিনিটত চৌকঠিত প্ৰায় 1000 কেজি ওজনৰ বোমা পেলাইছিল ফলত তিনিখন সন্ত্ৰাসবাদীৰ কেম্প ধ্বংস হৈছিল আৰু এইখিনিতে মনত ৰাখক যে ভাৰতে কেৱল পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধেহে এই একচন লৈছিল পাকিস্তানৰ সেনাৰ বিৰুদ্ধে নহয় এই বিস্ফোৰণত নিহত হৈছিল প্ৰায় 300 সন্ত্ৰাসবাদী এইখিনিতে এই এয়াৰ ষ্ট্ৰাইকৰ পিছত আমেৰিকাই পাকিস্তানক কৈছিল যে পাকিস্তানে নিজৰ মাটিত বসবাস কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিবা একচন লয় পাকিস্তানৰ ফালৰ পৰাও আমেৰিকালৈ কথা বাৰ্তা কৰা হৈছিল যাতে আমেৰিকাই ভাৰতক কিবা এটা কয় কিন্তু ওলটাই আমেৰিকাই পাকিস্তানকে কৈছিল যে সিহঁতৰ মাটিত বাস কৰি থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ একচন লয় আৰু লগতে সন্ত্ৰাসবাদী থকা শিবিৰবোৰ ধ্বংস কৰে এতিয়া পাকিস্তান শান্ত থাকিব কেনেকৈ পাকিস্তানে চেষ্টা কৰিলে ইণ্ডিয়াক এটেক কৰিবলৈ 27 ফেব্ৰুৱাৰী বুধবাৰ দিনৰ প্ৰায় 10টা মান বজাত পাকিস্তানৰ পৰা কেইখনমান F-16 বিমান সীমা অতিক্ৰম কৰি অহা ৰাডাৰত ধৰা পৰা নিৰীক্ষণ হৈছিল আৰু ৰাডাৰত ইয়াক ধৰা পৰাত ইণ্ডিয়াৰ ফালৰ পৰা আকাশলৈ উৰা মাৰিছিল দুখন MiG-21 আৰু তাৰ পিছে পিছে সহযোগত আছিল কেইখনমান মিৰাজ 2000 আৰু সুখোই নামৰ বিমান আৰু F-16 কেইখনে জম্মুৰ ৰাজৌৰীত মিছাইল পেলাইছিল আৰু এই ঘটনাত আমাৰ ভাৰতৰ MiG-21 য'ত আছিল উইং কমাণ্ডাৰ অভিনন্দন পাকিস্তানৰ F-16 কেইখনক খেদি গৈছিল আৰু এখন F-16 জম্মুৰ ৰাজৌৰী সেক্টৰত শ্বটডাউন কৰিছিল অৰ্থাৎ ধ্বংস কৰিছিল কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ MiG-21 খনো এই সংঘৰ্ষত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল আৰু তাৰ পাইলট অভিনন্দন পেৰাচুটৰ সহায়ত নামিব লগা হৈছিল আৰু পাকিস্তানৰ সীমাৰ ভিতৰতে পৰিছিল যেতিয়া অভিনন্দনক
পাকিস্তানৰ জনতাই দেখি আক্ৰমণ কৰিবলৈ আহিছিল তাৰ ভয়তে অভিনন্দনে শূন্যলৈ গুলী নিক্ষেপ কৰিলে আৰু অভিনন্দনে বহুতো গুৰুত্বপূৰ্ণ ভাৰতৰ গোপন নথিপত্ৰ পানীৰে বেয়া কৰিছিল আৰু কিছুমান নিজে গিলি পেলাইছিল যাতে পাকিস্তানে সেইবোৰ পাবলৈ সক্ষম নহয় আৰু পাকিস্তানী সেনাই তাৰ সাধাৰণ জনতাৰ পৰা অভিনন্দনক উদ্ধাৰ কৰে গতিকে এই সংঘৰ্ষত ক্ষতিগ্ৰস্ত হৈছিল দুখনকৈ বিমান এখন পাকিস্তানৰ F-16 আনখন ভাৰতৰ MiG-21 আৰু এই ক্ষেত্ৰত ইণ্টাৰেষ্টিং কথাটো হ'ল ভাৰতৰ অতি পুৰণি বিমান MiG-21 খনে পাকিস্তানৰ আধুনিক F-16 খনক ধ্বংস কৰিছিল কিন্তু পাকিস্তানে এই ক্ষেত্ৰত কৈ আছিল যে সিহঁতে কোনো F-16 বিমান ব্যৱহাৰ কৰা নাছিল কিন্তু ভাৰতে প্ৰমাণ কৰিলে এই কথা মিছা F-16 বিমান আছিল আমেৰিকাৰ পৰা ক্ৰয় কৰা বিমান য'ত ইউজ কৰা মিছাইলটো আছিল এডভান্স মিডিয়াম ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল আৰু এই মিছাইলটো একমাত্ৰ F-16 বিমানতহে ব্যৱহাৰ কৰা হয় আৰু এই মিছাইলৰ কিছুমান টুকুৰা পোৱা গৈছিল এই ঘটনাস্থলীত গতিকে হলনে পাকিস্তানে কোৱা কথাখিনি মিছা বুলি প্ৰমাণ পাকিস্তানে F-16 ব্যৱহাৰ নকৰা বুলি কোৱা কথাটোৰ কাৰণ আছিল আমেৰিকাই কৈছিল যে পাকিস্তানে অকল সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা ডিফেন্স হিচাপে জেট F-16 ব্যৱহাৰ কৰিব পাৰিব কিন্তু পাকিস্তানে ভাৰতক এটেক কৰিবলৈ এই বিমান ব্যৱহাৰ কৰিছিল আৰু ভাৰতৰ পুৰণি MiG-21 পাকিস্তানৰ আধুনিক F-16 ধ্বংস কৰিছিল এইটো পাকিস্তানৰ বাবে অতি লাজৰ কথা আছিল এই দুটাই মুখ্য কাৰণ আছিল যে পাকিস্তানে F-16 ব্যৱহাৰ কৰা নাই বুলি দাবী কৰি আছিল আৰু পাকিস্তানে কৈ আছিল যে সিহঁতে হেনো দুজন ইণ্ডিয়ান পাইলট গ্ৰেপ্তাৰ কৰিছিল কিন্তু এই কথা মিছা আছিল কিয়নো এজন আছিল আমাৰ ভাৰতৰ MiG-21ৰ পাইলট অভিনন্দন আৰু আনজন আছিল সিহঁতৰ F-16ৰ পাইলট যিজন ইতিমধ্যে মেডিকেলত আছিল আৰু ভাৰতৰ ফালৰ পৰাও কোৱা হৈছিল যে ভাৰতৰ এজন পাইলটহে সন্ধানহীন আছিল দুজন নহয় এইবাৰ আহু অভিনন্দনৰ কাষলৈ অভিনন্দন ইতিমধ্যে পাকিস্তানত বন্দী আছিল ভাৰত চৰকাৰে জেনিভা চুক্তি অনুসৰি অভিনন্দনক ভাৰতলৈ সসন্মানে ঘূৰাই পঠোৱাৰ দাবী উত্থাপন কৰিছিল এতিয়া আপুনি প্ৰশ্ন কৰিব যে জেনিভা চুক্তি আৰুনো কি জেনিভা চুক্তি হৈছে এক প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি য'ত পৃথিৱীৰ বহু দেশে চহী কৰিছে পাকিস্তানেও এই চুক্তিত চহী কৰিছিল এই চুক্তি অনুসৰি কোনো শত্ৰু দেশৰ সৈন্য গ্ৰেপ্তাৰ হ'লে তাক যুদ্ধবন্দী হিচাপে মনা হ'ব সেই যুদ্ধবন্দীক কোনো ধৰণৰ অমানৱীয় ব্যৱহাৰ কৰিব নোৱাৰিব তাক ভয় দেখুওৱা অপমান কৰা এইবোৰ কাৰ্য কৰিব নোৱাৰিব কোনো দেশে যুদ্ধবন্দীক লৈ জনসাধাৰণত উৎসুকতা সৃষ্টি কৰিব নোৱাৰিব যুদ্ধবন্দীক বিভিন্ন সা-সুবিধা দিয়াৰ লগতে খাবলৈও সামগ্ৰী দিব লাগিব কিন্তু পাকিস্তানে ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' আপলোড কৰি ইয়াৰে কিছুমান চুক্তিৰ উলংঘা কৰিছিল বুলি MEA দাবী উত্থাপন কৰিছিল আৰু অতি শীঘ্ৰেই অভিনন্দনক ঘূৰাই দিবলৈ কোৱা হৈছিল MEA মানে হ'ল মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু পাকিস্তানেও অভিনন্দনক ঘূৰাই দিবলৈ বাধ্য হৈছিল 1965 চনতো যুদ্ধ শেষ হোৱাৰ পিছত ভাৰতৰ স্কোৱাড্ৰন লিডাৰক ভাৰতলৈ ঘূৰাই পঠাইছিল পাকিস্তানে আৰু 1971 চনৰ যুদ্ধত ভাৰতলৈ অহা বহু হেজাৰ হেজাৰ পাকিস্তানী সৈন্য ভাৰতে ঘূৰাই পঠাইছিল এইটো আচলতে নিয়মে ইয়াক কোনো মৰম দেখুওৱাৰ প্ৰশ্ন নুঠে আৰু ইতিমধ্যে আমাৰ অভিনন্দনক বাঘা বৰ্ডাৰত ঘূৰাই পঠিয়ালে পাকিস্তানে শেষত মই ক'ব বিচাৰিছোঁ যে हमारे हिंदुस्तान की वीर पायलट अभिनंदन को और पुलवामा में शहीद होने वाले उन वीर जवानों को मेरा सलाम जय हिंद जय भारत